আজি আমি ইয়াত সমবেত হৈছোঁ আমাৰ প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ প্ৰগ্ৰেছখিনি জনাবৰ কাৰণে আমি ইয়াত আজি আপোনালোকক আমন্ত্ৰণ জনাই আনিছোঁ। আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ ৰাজ্যিক ভিত্তিত আৰু আমাৰ জিলা ভিত্তিত আমাৰ প্ৰধানমন্ত্ৰী আৱাস গৃহ কিমান ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে, কিমান বাকী আছে তাৰ এটা সমীক্ষা আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ। মই পোনপ্ৰথমে আমাৰ ৰাজ্যিক ভিত্তিত আপোনালোকক জনাব বিচাৰিছোঁ আমাৰ হাউচ চেংচন এজ অন ডেট 19,49,430টা হৈছিলে। তাৰে ভিতৰত কমপ্লিট হৈছে 16,04,677টা আৰু এই 19,49,430টাৰ ভিতৰত কমপ্লিট হোৱাটো বাদ দিলে আমাৰ প্ৰায় 3,44,753টা ঘৰ ইতিমধ্যে চলি আছে। কাম সম্পূৰ্ণ হোৱা নাই, এইটো অনগোয়িং হিচাপে আছে। আৰু যোৱা 30 মাহত অৰ্থাৎ মে' মাহৰ 10 তাৰিখৰ পৰা ডিচেম্বৰৰ 5 তাৰিখলৈকে আমাৰ 12,369টা ঘৰ ইতিমধ্যে আমাৰ কমপ্লিট হৈছে। গতিকে আমাৰ এইটো বৰ সন্তুষ্টিৰ কথা যে আমি 12 লাখ ঘৰ ইতিমধ্যে 30 মাহত সম্পূৰ্ণ কৰিব পাৰিছোঁ। আৰু আমি যদি জিলা হিচাপত জিলা ভিত্তিত যদি চাবলৈ যাওঁ তেতিয়াহ'লে হাউচ চেংচন হৈছিলে আজিৰ ডেটলৈকে চেংচন হৈছিলে 73,326টা, হাউচ কমপ্লিট হৈছে 42,055টা, অনগোয়িং আছে 31,271টা আৰু ইতিমধ্যে হাউচ কমপ্লিট হৈছে 33,389টা। গতিকে আমাৰ কিছু সংখ্যক বাকী ৰৈ গৈছে আৰু কিছু কাম চলি আছে। এই চলি থকা কামখিনি আমাৰ নিৰ্ধাৰিত সময়ত আমি কামখিনি উলিয়াব পাৰিম বুলি আমি ভাবিছোঁ আৰু ইতিমধ্যে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত গ্ৰহণ কৰিছোঁ যাতে আমাৰ নিৰ্ধাৰিত সময়ত এই কামখিনি সম্পূৰ্ণ কৰি উলিয়াব পাৰোঁ। এইটো মই ডিফাৰেঞ্চ কি ছাৰ? এইটো প্ৰথম পৰ্যায়ত যিটো 19,49,430টা হাউচ চেংচন হোৱাৰ কথা কৈছে আৰু নেক্সট ষ্টেপত দিছে আপুনি 73,000। নাই সেইটো আমাৰ হেৰি এইটো ষ্টেট লেভেল, এটা ডিষ্ট্ৰিক্ট লেভেল। আপোনালোকে সুধিছিলে যে যিখিনি অৰ্ধনিৰ্মিত হৈ আছে বহুদিন ধৰি, গতিকে সেই সম্পৰ্কত মই ক'ব খোজোঁ যে আমাৰ আয়ুক্ত মহোদয়ৰ তৰফৰ পৰা আৰু আমাৰ জিলা উপায়ুক্ত মহোদয়ৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ পৰ্যালোচনা চলি আছে। আয়ুক্ত মহোদয়ে আমাৰ প্ৰায় এই সম্পৰ্কে পৰ্যালোচনা কৰি আছে বিভিন্ন স্তৰত আৰু এই কামখিনি কেনেকৈ সমাপন কৰিব পাৰি, তাৰ কাৰণে কি কি ব্যৱস্থা হাতত ল'ব পাৰি সেই ব্যৱস্থাসমূহ লৈ পেলাই আমাৰ, কাৰণ কিছুমান 45 দিন উকলি যোৱাৰ পিছতো ঘৰ অৰ্ধনিৰ্মিত হৈ আছে বা কিছুমান 90 দিন উকলি যোৱাৰ পিছতো কাম সম্পূৰ্ণ হোৱা নাই। ঠিক তেনেদৰে ক'ৰবাত আমাৰ বছৰ উকলি যোৱাৰ পিছতো কাম সম্পূৰ্ণ হোৱা নাই কিছুমান বিশেষ কাৰণত। সেই সম্পৰ্কে ইতিমধ্যে আয়ুক্ত মহোদয়ে আমাক কিছুমান নীতি নিৰ্দেশনা জাৰি কৰি দিছে। আমি সেই ভিত্তিত আমি আমাৰ কিছুমান ব্যৱস্থা ইতিমধ্যে আমি হাতত লৈছোঁ আৰু সেই ব্যৱস্থাপনাৰ যোগেদি আমি নিৰ্ধাৰিত সময়ত আমাৰ 2024 চনৰ 15 আগষ্টৰ আগে যিটো আমাৰ সংকল্প আছে যে আমি ঘৰ সম্পূৰ্ণ প্ৰত্যেকৰে একোটা সুন্দৰ ঘৰ হয় যাতে, তাৰ যি সংকল্প আছে সেইটো যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বেনিফিচিয়াৰী যিটো SCCC ডাটা 2011 বেছড অন ডেট চেঞ্চাছ যিটো ৰিপৰ্ট থাকে তাৰ ওপৰতে আমাৰ চিলেকশ্যন হয় আৰু তাত ৱেটিং লিষ্টটো থাকে। তেনেকৈ পৰ্যায়ক্ৰমে ৱেটিং লিষ্টত থাকি আমাৰ SCCC ডাটা 2011ক বেছ কৰি পেলাই আমাৰ বেনিফিচিয়াৰীখিনি হিতাধিকাৰীখিনি নিৰ্বাচিত কৰা হয়। এই লিষ্টখিনিতো এনেই গ্ৰাম সভাত বস্তুখিনি আলোচনা কৰা হয় আৰু SCCC ডাটা 2011ৰ যিখিনি ডাটা থাকে সেইটোৰ ওপৰত আলোচনা কৰাৰ পিছত কেতিয়াবা কিছুমান নাম কৰ্তনো যায়, কাৰণ তাত কিছুমান নীতি নিৰ্দেশনা আছে, নিয়মাৱলী আছে। কোনোবা এজন যদি BPL আছিলে বা যিখিনি গাইডলাইনত তাৰ পইণ্ট আছিলে সেইখিনি যেতিয়া 2011 চনৰ পৰা আজি প্ৰায় 2023 চন হ'ল, গতিকে তাৰ সেই সময়ৰ ভিতৰত সেই অন্তৰ্ভুক্তি নহৈ পেলাই তাৰ ওপৰত গুচি যাব পাৰে, তেতিয়া তেনেকৈ ছিষ্টেমেই কিছুমান বস্তু অগ্ৰাহ্য কৰে।
ক্ৰাইটেৰিয়া আৰু আছে নেকি বুলি ইয়াত বেনিফিচিয়াৰী চিলেকশ্যন হ'ব লাগে কিবা ক্ৰাইটেৰিয়া আছে বেনিফিচিয়াৰী চিলেকশ্যন হ'ব লগাটো থাকিলে তেনেকুৱা থাকেই আপোনাৰ দুচকীয়া বাহন থাকিলে তেওঁ নিৰ্বাচিত হ'ব নোৱাৰে যদি তেওঁ APL হয় তেতিয়া নাপায় ঘৰত যদি চাকৰিয়াল থাকে তেতিয়াহ'লে তেওঁ নাপায় গতিকে দেখা যায় যে 2011 চনৰ সেন্সাছৰ যিটো সমীক্ষা সেই সমীক্ষাৰ পিছলে এই প্ৰায় সুদীৰ্ঘ কালত আপোনাৰ প্ৰায় 12 বছৰ নহয় জানো 12 বছৰ কালত বহুতৰ APLৰ পৰা BPLৰ পৰা APLলৈ যায় কাৰোবাৰ দুচকীয়া বাহন আহি পেলাই ঘৰত থাকেহি কাৰোবাৰ ফ্ৰিজ থাকে এনেকুৱা আমাৰ যিখিনি তাত আছে সেইখিনি চাই পেলাই আমাৰ পিছত আকৌ যেতিয়া সিলেকশ্যন হয় গাঁও সভাত আলোচনা হয় তাৰ পিছতো এটা ভেৰিফিকেশ্যন হয় ধন্যবাদ